আমি এতিয়া আহি পাইছোঁ নাজিৰা কলেজ ওকে আমি ইয়াৰ পৰা ঘূৰিম আজি ওকে মই এতিয়া ইয়াৰ পৰা মই এতিয়া ৰিটাৰ্ণ হৈছোঁ এতিয়া অলপমান বৰতলৰ ফালে লৈ যাম জাতীয় বিদ্যাপীঠ মই আগতে কেইবাবাৰ ভাবিছিলোঁ যে আপোনালোকক নাজিৰা টাউনখন দেখাম তো আজি ফ্ৰী আছিলোঁ মই নাজিৰা টাউনত ঘূৰি আছিলোঁ তো ভাবিলোঁ আপোনালোকক দেখাওঁ নাজিৰা টাউনখন এয়া নাজিৰা কলেজ তিনিআলি আগতে একচুৱেলি এই কলেজ তিনিআলিটোৰ নাম আছিলে গেলেকী তিনিআলি এতিয়া সকলো ৰাইজে কলেজ তিনিআলিয়ে কৰি দিলে নামটো ইয়াত বাছলৈ ৰৈ আছে গেলেকীলৈ যাবলৈ মানুহবিলাক অ'কে এতিয়া আমি বৰতলৰ ফাললৈ আহি আছোঁ এইফালে নাজিৰা টাউনখন বেছি নাই আছে এইফালে তেল ডিপু এটা আছে তাৰপাছত আগলৈ বাইকৰ ডিলাৰ এটা আছে TVSৰ এতিয়া আমি ইয়াত ডিলাৰ এটা দেখিম অ'কে TVS ডিলাৰ আজি বন্ধ আছে দেওবাৰ লক্ষ্মীমিয়ালি কংগ্ৰেছ ভৱন এইফালে যায় নাজিৰা লক্ষ্মীমিয়ালি অ'কে মই অলপ অলপ কভাৰ কৰি দেখাইছোঁ আপোনালোকক নাজিৰা এতিয়া আমি বৰতল হাই ছেকেণ্ডেৰী পাম এইফালে আচলতে সমাগম প্ৰায় কমেই থাকে আজি তাতে দেওবাৰো হ'ল ৰাস্তা খালী আছে তথাপি 2-4খন গাড়ী আছে এইখন খগেশ্বৰী মহাবিদ্যালয় অ'কে এইফালে হ'বলগীয়া নাজিৰাৰ ভৱিষ্যতৰ ট্ৰান্সপৰ্টৰ অফিচ এইফালে হ'ব নাজিৰা ট্ৰান্সপৰ্ট তাৰ এইফালে যায় আমাৰ নাজিৰা ষ্টেচন
ওকে বৰতল হয় এডোখৰ আজি দেওবাৰ কাৰণে বন্ধ আছে দোকান 2-1 খোলা আছে এতিয়া আমি পাম বৰতল হাই ছেকেণ্ডেৰী এয়া এতিয়া আমি বৰতল হাই ছেকেণ্ডেৰী সন্মুখত উপস্থিত হৈছোঁ এখন হৈছে নাজিৰা বৰতল হাই ছেকেণ্ডেৰী ওকে এতিয়া দিনৰ প্ৰায় 8টা বাজিব হৈছে আজি সৰস্বতী পূজাত ছাত্ৰ ছাত্ৰীবিলাকৰ স্কুল কলেজ খোলা আছিলে সকলোবিলাক ঘৰলৈ গৈছে এতিয়া উভতিছে আজি সকলোৱে ধুনীয়াকৈ আজি সাজি কাচি আহিছিল এইখন নাজিৰা থানা হয় ৰাস্তা এইখন নাজিৰা থানা এইখন নাজিৰা এখন মাজতে পোৱা এখন সৰু ব্ৰিজ নাফুক নৈ নাফুক নৈ কিনাৰতে ইয়াত আছে CPI অফিচ ওকে এইফালে কপৌৱা যায় মই টাৰ্ণিংটো দেখাইছোঁ কপৌৱা যায় এইফালে এইফালে পূজা পাতিছে চাগে এতিয়া আমি এই সাইডে গ'লে লিগি পুখুৰী পাম আৰু লিগি পুখুৰী ফালে আমি নাযাওঁ আজি এতিয়া দুদৰালি এইফালে যাম আমি তো আজিৰ কাৰণে এই ভিডিঅ' ইয়াতে ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ নমস্কাৰ মই দেৱেশ বৰাই আপোনালোকক নাজিৰা.in-লৈ স্বাগতম জনাই আজি আমি ভিডিঅ' এটা আৰম্ভ কৰিবলৈ লৈছোঁ আজি সৰস্বতী পূজা মই নাজিৰা টাউনৰ মাজবজাৰতে আছোঁ তো আজি মই আপোনালোকক নাজিৰা টাউনৰ সৰস্বতী পূজাৰ দিনা এপাক নাজিৰা টাউনখন দেখাইছোঁ আপোনালোকক আজি কেনেকুৱা হৈ আছে নাজিৰা টাউনখন এতিয়া মই জোগেল ভেলী স্কুলৰ সন্মুখত আছোঁ ইয়াত ছাত্ৰ ছাত্ৰী আছে যথেষ্ট এতিয়া মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ নাজিৰাখন আজি পুৰা